আজি আমি কৰিবলৈ গৈ আছোঁ অনুশীলনী 3.2 1 নম্বৰ 4 নম্বৰ অংকটো। প্ৰথমতে আমি 1 নং সমীকৰণৰ লগত 10 পূৰণ কৰিম, যিটো এনসাৰ ওলাব 0.2x plus 0.3y পূৰণ 10 equal to 1.3 into 10. ইয়াৰে গোটেইখিনি 10ৰে পূৰণ কৰিলে ইয়াতে থকা দশমিকটো উঠি যাব, আৰু দশমিক উঠি গ'লে সমীকৰণটো হ'ব 2x plus 3y equal to 13. এইটো হ'ব 3 নম্বৰ সমীকৰণ। ঠিক একেদৰে 2 নম্বৰ সমীকৰণৰ লগতো 10 পূৰণ কৰিম, যাৰ ফলত ইয়াৰ এনসাৰটো হ'ব 10 into 0.4x plus 0.4y equal to 2.3 into 10. এতিয়া ইয়াৰ 4x plus 5y equal to 23. তোমালোকে নিশ্চয় গম পাইছা যে 10ৰ লগত পূৰণ কৰাৰ কাৰণে দশমিকটো উঠি গৈছে। যেতিয়া এটা সংখ্যাৰ আগত দশমিক থাকে তেতিয়া আমি সদায় 10ৰে পূৰণ কৰোঁ। 3 নম্বৰ সমীকৰণ ইমপ্লাইজ। আমি 3 নম্বৰ সমীকৰণৰ পৰা xৰ ভেলুটো উলাই লম। সেয়ে 2x equal to 13 minus 3y. x equal to আমাৰ কি হ'ব 13 minus 3y divided by 2. এইটো হ'ব তোমাৰ 5 নম্বৰ ইকুৱেশ্যন। 5 নং সমীকৰণত পোৱা xৰ মান 4 নম্বৰ সমীকৰণত বহুৱাই পাওঁ। এতিয়া 4 নম্বৰ সমীকৰণটো কি আছে 4x plus 5y equal to 23. ইয়াৰ এতিয়া xৰ ঠাইত xৰ এই মানটো বহুৱাই দিম, 13 minus 3y divided by 2 plus 5y equal to 23. ইয়াৰ পৰা আমি কৰিম 2 4 13 minus 3y plus 5y equal to 23. এই 2ৰে এই 4ক কেনসেল গ'লে 2 বাৰ থাকিব, 2 2 যা 4. সো এবাৰ হ'ব 2 13 minus 3y plus 5y equal to 23. 2 লগত 13 into কৰিলে 26 minus 6y plus 5y equal to 23. minus 6y plus 5y, 6টা y নিগেটিভত আছে, 5টা y পজিটিভত আছে। সো এনসাৰ হ'ব minus y. 6 পৰা 5 গ'লে 1 থাকে আৰু ডাঙৰটোৰ লগত মাইনাছ আছে, গতিকে ই মাইনাছ হৈছে। 23 minus 26 তো প্লাছ আছিল, এইফালে যাওঁতেতো মাইনাছ হৈ গৈছে। ইয়াৰ ফৰ y equal to 3. বুজি পাইছে নিশ্চয়। ইয়াতে এটা মাইনাছ আছিল, মাইনাছটো ইফালে মাইনাছ 3 হ'লে দুফালে মাইনাছ হোৱাৰ কাৰণে উঠাই দিয়া গৈছে। এতিয়া 5 নম্বৰ ইকুৱেশ্যন ইমপ্লাইজ। 5 নম্বৰ ইকুৱেশ্যনটো কি আছিলে x equal to 13y minus 3y divided by 2. So x equal to 13 minus 3. y এর ভ্যালুটো আমি পুট করে দিম। y এর ভ্যালু আমি পাইছিলো কি 3 by 2